নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই দেখিছেনে, মই ৰাতিপুৱাই খেলি আছোঁ ছাগলী পোৱালিকেইটাৰ লগত। আৰু এইখন হৈছে আমাৰ সৰু বাগানখন। আৰু দেখিছেনে এইখন পাহাৰখন ধুনীয়াকৈ আমাৰ ঘৰৰ পৰা একদম দেখি থাকে। আৰু এয়া হৈছে আমাৰ আলু খেতি এইবাৰ কৰিছিলে আচলতে। আৰু এয়া ৰ'দ ওলোৱা দেখি আজি দি দিছে আৰু ৰ'দতে যাতে পোক নধৰে। আৰু এয়া দেখিছেনে আমাৰ অকণমানি মেকুৰীটো, আৰু মই যে তাৰ লগত খেলি বহুত ভাল পাওঁ। আৰু আজি গাখীৰ চাহ বনোৱাৰ কাৰণে মই ৰাতিপুৱাই গাখীৰ চাহ খাই দিছোঁ। আৰু তাৰপিছতে মায়ে ভাত দিলে অলপ পাছত, আৰু এয়া ভাতো খালোঁ। ভাতৰ লগত মাছ আছিলে আজি। আৰু এয়া দেখিছেনে মোৰ দৈ খাব মন গ'ল আৰু দৈও খাই ল'লোঁ মই। তাৰপিছতে মই ভাবিলোঁ ৰিলচ এটা বনাওঁ। আৰু ৰিলচটো যদি আপোনালোকক লাগে মই তেনেহ'লে দি দিম, আপোনালোকে কমেণ্ট কৰিব দেই। আৰু তাৰপিছত মই বাগানলৈ গ'লোঁ। বাগানৰ পৰা ঘূৰি আহি আকৌ মই মাৰ লগত ওলাই গ'লোঁ দোকানৰ ফালে। আৰু দোকানৰ পৰা কিবাকিবি আনিলোঁ, তাৰপিছত ঘূৰি আহিলোঁ। আৰু বাৰু আজিলৈ ইমানে, বাই বাই।